ক্লাছ 8ৰ এক্সাৰচাইজ 13.2 কুৱেশ্যন নম্বৰ 6 যি উপাৰ্জনেৰে ছজনীয়া পৰিয়াল এটাই 42 দিন চলিব পাৰে পৰিয়ালটোত এজন সদস্য বাহিলে সেই উপাৰ্জনেৰে কিমান দিন চলিব পাৰিব যে ছজনীয়া পৰিয়াল এটাই 42 দিন চলে এজন সদস্য বহা মানে পৰিয়ালৰ সদস্য সংখ্যা 7 জন হ'ব তাৰমানে 7 জন হলে কেইদিন চলিব যেটো উলিয়াব দিছে হেতু প্ৰথমতে x ধৰি লম ধৰা হল এজন সদস্য বাহিলে সমান x দিন চলিব এতিয়া আমি কি পাইছো সদস্যৰ সংখ্যা আৰু দিন সদস্য সংখ্যা আৰু দিন পাইছো যে সদস্য 6 জন আছিল কেদিন চলিছে সদস্য 6 জন থাকোতে 42 দিন চলিছে এতিয়া সদস্য এজন বাহিলে মানে 7 জন হল কেদিন চলিব x দিন চলিব এতিয়া এটো কি সমান্তৰালত আছে প্ৰত্যক্ষনে ব্যস্ত সদস্য সংখ্যা 6 পৰা 7 বাঢ়িছে সদস্য সংখ্যা বঢ়াৰ লগে লগে সদস্য যেতিয়া কম আছিল বেছি দিন চলিব সদস্য যেতিয়া বেছি আছিল মানে বেছিকে খাব বেছিকে ইউজ কৰিব তেতিয়া কম দিন চলিব সদস্য বাঢ়িছে দিন কমিছে তাৰ মানে ব্যস্ত সমানুপাত তেতিয়া ব্যস্ত সমানুপাত হলে পুনে পুনে পূৰণ 6 * 42 এটো পূৰণ সমান এটো পূৰণ ইকুৱেল টু 7 * x x ৰ ভ্যালু উলিয়াবলৈ 7 টো ইফালে হৰণ হৈ আছে 7 টো ইফালে পূৰণ কৰি দিয়া 6 * 42 7 এ 42 ক কেইবাৰ যাব 6 বাৰ যাব 6 6 গুণ থাকিলে 6 পূৰণ 6 থাকিলে 6 পূৰণ 6 6 6 গুণ 6 x = 6 তাৰ মানে এজন সদস্য বাহিলে কেদিন চলিব 36 দিন চলিব